फैबाय थानाय दुर्गा फुजाया खाथिनिफ्राय खाथियाव मोनफैथारबाय। दुर्गा फुजानि मुसुखा बानायनायाव जोबोद मुखुब जादों बरपेटा रडनि हानि मुसुखा बानायग्राफोरा। मुखुब जादों आइ दुर्गाजों लोगोसे देब देबीफोरनि हानि मुसुखा बानायनायाव। आसिननि बोथोर लानानै गुफुरदारा ओंखारबोदों दुफां। दुफां माने फुजा बोथोर, दुफां माने फुजा फोरबोनि बोथोर। दुफां बोथोरावनो हिन्दु सनातन धोरोमाव गुबुन गुबुन देब देबीफोरखौ फुजा आर्चनानि गेजेरजों सिबिनानै गुबुन गुबुन फुजा खुंफुंनाय जायो। बिनिखायनो दुफां बोथोराव खुंफुंनाय फोरबोखौ दुफां बोथोरारि फोरबो बुंनाय जायो। हिन्दु सनातन धोरोमाव गुबुन गुबुन देब देबीफोरनि गेजेराव गुबुन मोनसे परम गोहोनि बिमा जाबाय श्री श्री आइ बिमा दुर्गा देबी। हाजासे फैगौ दुर्गा फुजानि गेजेराव माखासे सानल'थारसै। बिनिखायनो दुर्गा फुजाखौ लानानै रायजोनि जायगा जायगा जेरावबो लाहार फाहार खालामनायाव मुखुब। गंफ्रोमबो फुजा मन्दपाव गोख्रैनो लाहार फाहार खालामदों। दुर्गा फुजानि थाखाय बरपेटा रडआवबो गोख्रोङै लाहार फाहार खालामदों मोनफ्रोमबो दुर्गा फुजानि फुजा कमिटिया। थिग बेबायदिनो मुखुबा बांबोदों हानि मुसुखा बानायग्रा सुबुंफोरा। बरपेटा रडनि 2 नं बाबुपारा 8 नं वार्डनि हानि मुसुखा बानायग्राफोराबो दुर्गा फुजाखौ लानानै 2 गुन मुखुब जानायखौ नुनो मोननाय जादों। बिमा दुर्गाजों लोगोसे गुबुन गुबुन देब देबीफोरनि मुसुखा बानायनायाव मुखुब जानायखौ मोनफ्रोमबो बिमा दुर्गानि मुसुखायाव 15 निफ्राय 30 रोजा रां बेसेननि फाननाय जागोन होननानै मिथिहोदों हानि मुसुखा बानायग्राफोरा। কাজ আটা পিতাকলৈকে চলি আছে। আমি একদম এই পূৰ্বপুৰুষৰ পৰা এই কাজ কৰি আছোঁ। তথাপি যিখিনি আমাৰ পৰিশ্ৰম হয় এই পৰিশ্ৰম হিচাপে আমাৰ পইচা নহয়। চৰকাৰৰ পৰা কিবাকিনি দিলে আমাক অলপ সুবিধা হয়, কিন্তু চৰকাৰে আমাৰ নিদিয়ে। এইটো কি জাগা? এইটো হ'ল বৰপাৰা ৰোড বাবুপাৰা 8 নং ৱাৰ্ড। আমার নাম ভজন পাল আর আমার বড়ডাঙ্গার নাম দুলাল পাল। তেও গেছে মঙ্গলদৈ। মঙ্গলদৈত আমার 3টা মূর্তি আছে। এই 3টা কালার করে থৈ আহিব, কালি আহিব, অহাকালি। ইয়াতে আছে আপনার 30টা মান মূর্তি আছে। হাউলিত যাব, চকচকাত যাব, আর ইয়াতে আছে জাগলিবিল পাথাৰত যাব। এনে এনে জায়গায় জায়গায় যায়। আর বৰপেটা ৰোড টাউনৰ ভিতৰত আছে, এই ৰোডৰ ভিতৰত। এনে এইটো সাপ্লাইটো কোকৰাঝাৰ বিজনী এইফালে আমার নাযায়, মানে বিজনিক লগি যায়। আমার এই পাক্কার মূর্তিগিলা বিজনিক লগি যায়। আমি যেটো মানে সিমেন্ট বালা দি বনাওঁ, হিল বালা দি, সেয়ে যায়। মাজত কেইদিনমান বাকী আছে দুৰ্গা পূজা? মাজত এই 10 দিনমান আছে। এই 10 দিনৰ ভিতৰত আমাৰ এই কাজ কমপ্লিট কৰি দিব লাগিব। এই বতৰৰ কাৰণে আমি অলপ কামখিনি পচাই গৈছে। এই বতৰটো ঠিক হৈ আছে, এতিয়া আমাৰ কাজখিনি ধামধুম হৈ কৰিব লাগিব। লেবাৰ আমাৰ আছে মোটামুটি 8-9 জন। এই 8-9 জন লেবাৰ দি কাজ কৰি থাকোঁ। ঠাইও অলপ কম হৈ গৈছে আমাৰ, সেইকাৰণে অলপ অসুবিধা হয়। দিনে ৰাতি মানে পুৱা 7:30-8টাৰ পৰা কাজ আৰম্ভ হয়। 7টাৰ পৰাও ৰাতি 12টা-1টালৈকে কাজ হয়। এনেকৈ কাজ কৰি থাকোঁ। মূৰ্তি যিখিনি আমাক পইচা দিয়ে কমিটিতে, সেই পইচাখিনিত আমাৰ কাম নহয়। মানে বস্তু বাহিনীৰ দাম দিনে দিনে বাঢ়ি আছে। দিন যাই আছে, বস্তু বাহিনীৰ দাম বাঢ়ি আছে। সেই কাষ্টমাৰগিলাই মানে যিটো পূজা কমিটি আছে সেই আগৰ হেৰি ধৰি আছে। তাৰ পৰা ধৰক 500 টাকা বাঢ়াই দিলাক বা 1000 টাকা বাঢ়াই দিলাক। সেইটো যে আমাৰ কাম নহয়, মানে লোকচানে হয়। মানে যিখিনি আমাৰ লাগে, মানে কোনোমতে মানে খাই পিন্ধি চলি আছোঁ আৰু এই কাজ কৰাৰ টাইমত মানে ঋণ ধাৰ হ'ব লাগে, পইচা বেলেগৰ পৰা টানব লাগে। সেয়ে আমি সব মূৰ্তি বনাওঁ। দুর্গা, কালী, লক্ষ্মী, বিশ্বকর্মা, শিব মূর্তি, মনসা মূর্তি, সরস্বতী সবই পায় আমার তাতে। কিন্তু সিমেন্টের মূর্তি আমার তাতে অর্ডার দিলে পাই, যেটো হিলবেলায় দিয়ে করো আমি।
মাটি আমাৰ পাঠশালাৰ পৰা আহে